বৰ্তমান হাঁহ 3টা, পাঠা 5 কেজি আৰু আপোনাৰ ব্ৰইলাৰ মাংস ভাজা। পুৰা তাগৰা হ'ব নেকি? সৰু ল'ৰাটো আৰু লাৰুই মানে বাৰিষা হ'লে দৰিকণা মাছ আহে। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। আজি উৰুকা, চ' মই আজি এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ। আজি বহুত দিনৰ মূৰত মই ঘৰত উৰুকা পাইছোঁ। লাষ্ট ইয়াৰ মই ডুবাইত আছিলোঁ, সেইকাৰণে উৰুকা পোৱা নাছিলোঁ। কিছু কাৰণে মানে অলপ মেমৰিৰ কাৰণে ভিডিঅ' এটা বনাই থ'ম আৰু সেইকাৰণে মানে এয়া দেখিছে আপোনালোকে মেজি এটা বনাইছোঁ। আম পাতেৰে বনালোঁ আৰু বহুত দৌৰা দৌৰি লাগিলে, সেইকাৰণে আম পাতেৰে বনাই দিলোঁ। আৰু এতিয়া মই দেউতাৰ লগত বজাৰত যাব ওলাইছোঁ। বজাৰত গৈ কিনে মাছ, তাৰপিছত মাংস এইবিলাক কিনি আনিব লাগিব ঘৰত উৰুকাৰ কাৰণে আজি। চ' মই আপোনালোকক দেখাই থাকিম বজাৰত গৈ কেনেকুৱা কি বজাৰত মানে কিমান মানুহ হৈছে। চ' আপোনালোকে চাই থাকক মোৰ লগত ভিডিঅ'টো আৰু শেষলৈকে চাই থাকিব। মই মানে পিঠা চিঠা এইবিলাক মানে আজি পুৰিব মানে চব দেখাম আপোনালোকক, গোটেইখিনি দেখাম। তো আপোনালোকে চাই থাকক মোৰ লগত। বলক তেনেহ'লে বজাৰৰ পৰা আহোঁ। দেউতাৰ লগত বজাৰত আহিলোঁ। এয়া জাষ্ট বাইকৰ পৰা নামিছোঁ। এয়া আপোনালোকে দেখিছে আজি কিমান ভিৰ হৈছে উৰুকাৰ বজাৰ কাৰণে। আপোনালোকে মানুহ দেখিব পাৰিছে কিমান মানুহ হৈছে। চ' মই আপোনালোকক ভালকৈ ডিটেইলছত দেখাই আছোঁ। মাছৰ দোকান দেখাম, মাংসৰ দোকান দেখাম। বলক তেনেহ'লে মোৰ লগত চাই যাওক ভিডিঅ'টো। আপোনালোকে এয়া দেখিছে কিমান ডাঙৰ ডাঙৰ মাছ উলিয়াইছে। আৰু এইপিনে বহুত মানুহ। মই মাছ চাই থাকোঁতে সেইপিনে খুৰাক দেখিলোঁ। চ' বলক খুৰাৰ লগত কথা পাতোঁ। খুৰাই সৰু বাচ্চাকেইটাক লৈ আহিছে, মোৰ ভাইটিকেইটাক। চব্জি কিনবা লাগি হা? চব্জি মাঘ বিহু না, অহাকালি ৰাতি উৰুকা। জানো কি খাবি তই? বৰ্তমান হাঁহ 3টা, পাঠা 5 কেজি আৰু আপোনাৰ ব্ৰইলাৰ মাংস ভাজাৰ কাৰণে 2 কেজি মাত্ৰ। জামি ক কিবা আৰু লোকেল এটা আছে। আজি আৰু পুৰা তাগৰা হ'ব নেকি? চেফ আমাৰ বাহিৰৰ পৰা অনা হৈছে, চেফ ডুবাইৰ পৰা। ময়ে আছিলোঁ কণ্টিনেণ্টেল চেফ, আৰু বেলেগ চেফ কিয় লাগে? এয়া মই আহিলোঁ মাংসৰ দোকানত। এয়া লোকেল মুৰ্গী আৰু এইটো ছাইডত খাচীৰ মাংস, পাঠাৰ মাংস চব বিক্ৰী কৰি আছে। এয়া দেখিব পাৰিছে আপোনালোকে। এয়া আকৌ মাছ। এইখিনি ভিডিঅ' মই হিন্দীত বনাব লগা হৈছে অকণমান, কাৰণ মোৰ অসমৰ বাহিৰৰ ফ্ৰেণ্ড এজনে মানে এইটো চাব বিচাৰিছিল ভিডিঅ'টো, সেইকাৰণে মই হিন্দীত বনালোঁ। देख रहे हो आप लोग, इसको मतलब राइस को इसमें ग्राइंड करते हैं। और ये है मेरा दीदी, अभी ये सब करेगा। और ये है मेरा मम्मी, ये ढेकी को मतलब ऐसे हिला रहा है। और ये मेरा आंटी है, अभी देखिए आप लोग तामुल काट रहे हैं ऐसे। अब कुछ बोलना चाहते हैं दर्शकों को? किबा कहो क्यों? मैं आप लोगों को एक बार दिखा देता हूँ कैसे ये करते हैं ग्राइंड, आप लोग देख सकते हैं। आजकल सब लोग मिक्सर ग्राइंडर में ग्राइंड करते हैं राइस को, लेकिन ये एक ट्रेडिशनल वे है जो मेरे को बहुत पसंद है पर्सनली। ये आप लोग देख सकते हैं कितना मतलब अच्छे से ग्राइंड हो गया राइस को। अभी ये सीव है, सीव से मतलब आप लोगों को दिखाऊंगा मैं अभी कैसे करेगा। से देखिए आप लोग पूरा पाउडर जैसा निकल रहा है का रेसिपी है जो मैं आपको दिखाया था, स्वीट रेसिपी। पिठा इसमें से बनाएगा। और ये है असम का स्पेशल तामुल और पान। मैं अभी ये ट्राई करूँगा। এয়া বাই চাউলখিনিৰে পিঠা চিঠা পুৰিলে আৰু আপোনালোকে চাই থাকক। খুৰা বানাই দিয়ক ভেলা ভজিটো বানাই দিয়ক বাগাত পোৱা নেকি এতিয়া
আপোনালোকে দেখা পাইছে মানে এতিয়া মানে ভেলাপুজি বনাম আৰু মেজি বুলি কয়, আমি ভেলাপুজি বুলি কওঁ আৰু গাঁৱৰ লেংগুৱেজত। এতিয়া বাঁহ কাটিব, মানে এই বাঁহটো কাটি মানে ভেলাপুজি বনাব। এয়া দেখিছে ভেলাপুজিটো মানে মেজিটো ৰেডি হৈ গ'ল, আমৰ বাটেৰে বনালে আৰু। এইটো হৈছে বাঁহৰ চুঙাৰ দৈ। মই মানে এনেই শুনি আছিলোঁ বাঁহৰ চুঙাৰ দৈ, কিন্তু আজি মানে ৰিয়েলত দেখিছোঁ বাঁহৰ চুঙাৰ দৈ। চ' মই আপোনালোকক দেখাই আছোঁ এনেকুৱা। এই কলপাত এখন দি থৈছিল আৰু ইয়াতে দেখিছে আপোনালোকে ভিতৰত, এয়া দেখিছে আপোনালোকে ভিতৰত দৈখিনি আছে এনেকুৱা। চ' এইটোৱে হৈছে বাঁহৰ চুঙাৰ দৈ। আৰু এটা গানো আছে ন জুবিনদাৰ, পাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ বুলি। আজি দেখিলোঁ আৰু ফাইনেলি। এয়া আপোনালোকে দেখা পাইছে আমাৰ বনাই আছে চিকেন হালকা। এয়া মায়ে নহৰু চেলাই চেলাই জেঠাইৰ লগত কথা পাতি আছে ফোনত। এয়া মই কণী বইল হ'ব দিছোঁ ছাইডত, চিকেন ফ্ৰাইডাৰ ওপৰত গাৰ্নিচিং কৰাৰ কাৰণে। এয়া আমাৰ উৰুকাৰ স্পেচিয়েল ৰান্ধনি এতিয়া খৰিত বনাই আছে। কি বনাব দিছোঁ খুৰা? খাহীৰ মাংস। খাহীৰ মাংস নেকি? দেখা পাইছে খাহী। খুৰী কিবা কওক, কি বনাব? পনীৰ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল। মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। বঢ়িয়া 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 গাইছা। মনকু লাগি তুমি জাল গুঠি আছ নেকি? জাল গুঠি আছ? এই জালটো মই 15 দিনত গুঠি ওলাম। এইটো এটা আমাৰ সৰু ল'ৰাটোকো বনাই দিম, আইতাৰ খালত মাৰিব। তিতু তই মাংস ৰান্ধিবি নেকি আজি? কি চিকেন নাই খুৰীমাই ৰান্ধিব নেকি? খাহীৰ মাংস। আমাৰ গোসাঁই ঘৰৰ সন্মুখত বাৰিষা। খাহীৰ মাংস জানো জানো তই কিবা কয় আজি উৰুকা বুলি তোৰ খোৱাটো মানে কি ভাল পাতে খাই? আৰু আমাৰ সৰু ল'ৰাটো আৰু লাৰুই মানে বাৰিষা হ'লে দৰিকণা মাছ আহে গোসাঁই ঘৰৰ সন্মুখত, সিহঁতে মানে চালঙিৰে ধৰে। এইবাৰ আমি এখন জাল বনাই দিছোঁ, ডিম এইখন, সিহঁতে ধৰিব মাৰি পেলাই। জুয়ে পওঁতে অলপমান ইমান ঠাণ্ডা লাগছে। জুয়ে পওঁ অলপমান ইমান ঠাণ্ডা লাগি গৈছে। এয়া দেখিছে আপোনালোকে আমাৰ ইয়াতে দেউতাই সেই বনাই আছে খাচীৰ মাংস, ধুনীয়া হৈছে। মোৰ তাত বাতি লাগব, কিন্তু পানী দিবা। আৰু এই লাই শাক কিবা চুঙাত দি কিনে বনাব। পুৰা প্ৰিপাৰেশ্যন চলি আছে। এইটো এনেকৈ এটা পাকঘৰ বনাই লৈছে জুইত ৰান্ধিবৰ কাৰণে। এয়া আপোনালোকে দেখিছে ৰাতিপুৱা গা চা ধুই কিনে ভেলাপুজি পুৰিব আহিছোঁ এতিয়া।
এই সৰু সৰু বাচ্চাবিলাকে গা ধুইছে এই তত মই হাই ফালে ক'ত পলাইছ দে জানো কিবা ক'ত হৈ কি কম আৰু এই ঠাণ্ডা দিনত গৰম পানীৰে গা ধুইছো আৰু ইটা ঠাণ্ডাই লাগিছে ঠাণ্ডাই লাগি আছে নেকি ৰূপলে ভেলা পুজোৰ কথা কিবা কহা ভেলাপুজিৰ কি ক'ম আমাৰ এইটো হ'ল আমাৰ মাঘ বিহু আৰু ভোগালী বিহু মাঘ বিহুটোক আমি ভোগালী বিহু বুলিও কওঁ আৰু আমি যোৱাকালি আমি উৰুকা ভোজ ভাত খাইছোঁ চবেই লগ হৈ আৰু ৰাতিপুৱা আমি আজি ভেলাপুজি বুলি কয় আমাৰ ইয়াত আমি ভেলাপুজিত সমূহীয়াভাৱে ৰাইজে লগ লাগি জুই লগাই দিছোঁ দি আমি তাতে অগ্নিক পূজা কৰিছোঁ মাহ প্ৰসাদ খাইছোঁ তাতে শাস্ত্ৰ পাঠ কৰিছে ভাগৱত পাঠ কৰিছে এইবিলাকে আৰু আমাৰ পৰম্পৰা এইবিলাক ঠিক আছে এতিয়া আমি এইটো জুই লগাম অলপ পিছত কাক একবাৰ ঘুরছো হব একবাৰ ঘুরলিয়ে এয়া মাহ তিল আৰু চাউল অগ্নি দেৱতাক দি কিনে সেৱা কৰিলোঁ বছৰটো যাতে সকলোৰে ভালেৰে যায় দেখো এটি দুটি kami ni dia ha Kita duit share boleh lah. Apa tuh? বহুত হিলে গেছি দেখোন এতিয়া আহিলো মই খুৰাৰ ঘৰত ভেলাপুজি ইয়াতো জ্বলাই দিব আৰু খুৰাৰ ল'ৰাকেইটাই চলি গ'ল আৰু পিছফালে দি কামে আৰু পিছফালে আহি গেল লাগ লাগা মোৰে আর মানুহ নাই এটা নেকি অলপ পানী গেছি টং টং এই কি আমার জয় আপনি দেবতা না না বলা Buat gue di dia gue. Hari belum. Hari. Nah, बढ़िया sih. Puji यार মানে আমার ভেলা পুজি বিলাক সব পুরি হলো আই ভই উঠাই দিছিল এই আপনারা দেখা পাইছে এটা জানো অলপমান কই দি আৰু ভিডিওটো লাইক শেয়ার কৰি দিবা Guys, like কৰক, share কৰক আৰু subscribe তো টিপি দিব আৰু এটা বেল এটা আছে হেতু টিপি দিব তেতিয়া মানে আপোনাৰ মানে এখেতৰ ভিডিও আহিলে আপোনাৰ মানে নোটিফিকেশন আহি যাব তাতে টিপি দিব আৰু ডেইলি চাব থ্যাংক ইউ আশা কৰো সকলোৰে এই বছৰটো ভালে কুশলে যাওক